নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে যিহেতু পূজাৰ বতৰ ভাবিছো অলপ ওলাই যাওঁ আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোক সকলোকে দেখাই যাম আজি আসলতে এটা ব্লগে আৰম্ভ কৰিলোঁ কাৰণ আগতে ভিডিঅ' দিয়া আছে মোৰ কেইটামান তাত বহুত মৰম দিলে তাৰ বাবে ধন্যবাদ তো ভিডিঅ'টো শেষলৈকে চাব যদি ভাল লাগে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বলক তেনেহ'লে আজি ক'ত যাওঁ আপোনালোকক দেখাওঁ আৰু এয়া আমি যাবলৈ ওলালোঁ মা মই আৰু ভণ্টি এয়া আমাৰ হ'ল কহা দলং ঘৰৰ ওচৰতে আছে তো পৰিৱেশটো আচলতে বহুত ধুনীয়া তো সেইকাৰণে অকণ ভিডিঅ' কৰি থ'লোঁ চাৰিওফালে সেউজীয়া আৰু এয়া চাৰিওফালে সেউজীয়া আৰু সেউজীয়া সঁচাকৈ বৰ ভাল লাগে এয়া আমি পাই গ'লোহি ঘিলামৰা এটা মণ্ডপলৈ গৈ আছোঁ তো বলকাত দেখাই যাওঁ আপোনালোকৰ আগলৈ এয়া আমি পাই গ'লোহি এই কাষতে থকা আৰু দোকান বজাৰ পুতলা বেলুন এইবোৰে আৰু তো বলক মণ্ডপৰ ওচৰলৈ লৈ যাওঁ এয়া আহি পাই গ'লোঁ মণ্ডপত সোমোৱা মই মানে বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু বেছি মানুহ থাকিলে মই ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ চ' ফোনত লৈ পেলাই কথা কৈ থাকিবলৈ বেয়া পাওঁ তো বাহিৰৰ পৰা অকণমান আপোনালোকক দেখালোঁ তো ভিতৰখিনি মই দেখাবলৈ ইমান সুবিধা নাপালোঁ তেনেহ'লে ব'লক কিবা চাই থাকোঁ ন আৰু এতিয়া বলক ফুচকা খাওঁ ফুচকা খাবলৈতো আমি পূজা চাবলৈ গৈছিলোঁ আৰু এই আমাৰ ভণ্টি খাই আছে বিৰাট বেছি জ্বলা আছিলে মইতো খাবই নোৱাৰিলোঁ আৰু ইহঁতি বোলে জ্বলা পোৱা নাই কি যে হ'ব খাইছে আৰু পূৰা ইহঁতে এতিয়া বলক আমাৰ এটা আকৌ নতুন মণ্ডপলৈ যাওঁ আৰু গৰম বহুত বেছি পূজা গৰম বহুত বেছি তো পূজা চাবলৈ আহি বেছিকৈ গৰম ফিল কৰিছোঁ তো মাহঁতে এটা মণ্ডপত চাই আহিলোঁ পূজা মণ্ডপটো ইমান ধুনীয়াকৈ চাব নোৱাৰিলোঁ কিন্তু আৰু এটা বেকগ্ৰাউণ্ড মিউজিক অ' মাই গড পূজা চাই আহিলোঁ আৰু ভাবিছোঁ অলপ কিবাকিবি বজাৰ কৰিলোঁ ভাইটিও কিবাকিবি ল'ম বুলি কৈ আছিলে চ' আহিলোঁ আমি ঘিলামৰা তিনিআলি তো চাই লওঁ কি লওঁ তো এয়া আমি গৈ আছোঁ কিবা এটা খাই লওঁ যিহেতু ভোক লাগিছে মই ম'ম' আৰু লেগ পিচ অৰ্ডাৰ কৰিলোঁ আৰু ঘৰলৈ ঘূৰি অহা সময়ত বেলি ডুবু হৈছিলে ইমান এটা ধুনীয়া পৰিৱেশ আছিলে মোৰ মানে কি অলপ আন্ধাৰ হ'ল কাৰণে নুঠিলে এতিয়া আমি ঘৰমুৱা হ'লোঁ ঘৰলৈ আহি আছোঁ তো আজি পূজা চাই ভালেই লাগিলে আৰু মা দুৰ্গাই যাতে সকলোৰে দিনবোৰ ভালেৰে যাওক মা দুৰ্গাৰ আশীৰ্বাদত তাকে আশা কৰিলোঁ আৰু বহুত বেছি মানুহ আছিলে কাৰণে মণ্ডপত সোমাই পেলাই আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ তাৰ বাবে মই দুখিত তথাপি ট্ৰাই কৰিম আগলৈও নতুন নতুন ভিডিঅ' দি থাকিবলৈ আপোনালোকৰ পৰা উৎসাহ পালে ভাল পাম আৰু যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু এতিয়া ঘৰ পালোহি আৰু ভিডিঅ' বনাবলৈ মন নগ'ল তো ভালকৈ থাকক সকলো ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে